পবিত্ৰ সদনৰ মাজমজিয়াত উপস্থিত হৈ পোনপ্ৰথমে দিনৰ 1 বজাত গুড মৰ্নিং বুলি সম্ভাষণ জনোৱা সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলৰ জ্ঞাতাৰ্থে জনাও যে যিদৰে মোৰ ৰাইজ ভাল পাওঁ বুলি ক'লে আপোনাৰ ৰাইজ বেয়া পাব নুবুজায় সেইদৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক সীমা সমস্যাই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত বাধা প্ৰদান কৰিছে বুলি অন্যান্য কাৰণ যেনে ভৌগোলিক বিচ্ছিন্নতা কেন্দ্ৰৰ অমনোযোগিতা জনজাতীয় অসংস্থা আদিবোৰক নস্যাৎ কৰাটো নুবুজায় আৰু তাৰকে নুবুজি সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে আজিৰ সদনত চালে বেলেগ উপযুক্তি প্ৰদৰ্শন কৰি আছে আচলতে তেওঁলোকৰ গাতো দুখ নাই অসমীয়া এটা কথা আছে বোলে খালী পাত্ৰৰ ভাত এনেই মাননীয় অধ্যক্ষ মহোদয় উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ আৰম্ভণি হৈছিল তেতিয়াই যেতিয়া একতাৰ বৰ জৰিয়তে বন্ধা বৰ অসম ভাঙি নাগালেণ্ড মেঘালয় মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ জন্ম হৈছিল আৰু 1960 দশকৰ পৰাই এই ৰাজ্য চাৰিখনৰ অসমৰ সৈতে চলি অহা সীমা সমস্যাকে মূলত উত্তৰ পূৰ্বাঞ্চলৰ সীমা সমস্যা বুলিব পাৰি মাননীয় অধ্যক্ষ মহোদয় Rights and Risk Analysis Group or Border Disputes in the Northeast Rating War Within Week প্ৰতিবেদনৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ সীমা সমস্যাৰ বাবে এতিয়ালৈকে প্ৰায় 157 জন লোক নিহত হ'ব লগা হৈছে 361 জন লোক চিৰ জীৱনলৈ ধুনীয়া হ'ব লগা হৈছে আৰু 65729 জন লোক বিহীন হ'ব লগা হৈছে মাননীয় অধ্যক্ষ মহোদয় যিখন অসমত ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনৰ 50%তকৈ বেছি চাহ উৎপাদন কৰা হয় এইখন অসমৰ সীমান্তৰ নাগিৰিজান মৰিয়নি বিশ্ববেলি চুনাদান আদি অঞ্চলৰ হেজাৰ হেজাৰ হেক্টৰ ভূমি চাহ বাগিচা কাটি নিৰন্তৰ আগ্ৰাহন কৰিছে নগাবিদ্যয় মাননীয় অধ্যক্ষ মহোদয় যি উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাজ্যিক সীমা সমস্যাৰ বাবে অসম অৰুণাচল সীমান্তৰ তাৰাছ চাৰ্কল হেক্টৰ ভূমি ৰবাৰ খেতি নষ্ট কৰা হৈছে যি আন্তঃৰাজ্যিক সীমা সমস্যাৰ বাবে ৰাতিপুৱা কেকৰ তাৰণা ওলাই যোৱা কয়লা খনি বা চাহ বাগিচাৰ বনোৱাজন সংখ্যা বগা কাপোৰৰ তলত মৃতদেহৰ ৰূপত আনিব লগা হৈছে যি আন্তঃৰাজ্যিক সীমা সমস্যাৰ বাবে হাত ধনী বুলি গৌৰৱ কৰা এখন ৰাজ্য আন ৰাজ্যসমূহৰ ওপৰত অৰ্থনৈতিক অৱৰোধৰ জৰিয়তে ভুকে মৰাৰ চেষ্টা কৰিছে এই আন্তঃৰাজ্যিক সীমা সমস্যাই অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত বাধা প্ৰদান কৰিছে নিঃসন্দেহে আৰু বাধা প্ৰদান কৰিছে মানৱ সম্পদ উন্নয়নত মাননীয় অধ্যক্ষ মহোদয় উত্তৰ পূৰ্বাঞ্চলৰ সীমা সমস্যাকে কেন্দ্ৰ কৰি গঠন হোৱা বহু উগ্ৰপন্থী সংগঠনে বহু সময়ত সীমান্ত অঞ্চলত ছাত্ৰ ছাত্ৰী আৰু শিক্ষানুষ্ঠানসমূহক লক্ষ্য কৰিলে পৰিলক্ষিত হয় বহু সময়ত ছাত্ৰ ছাত্ৰীক অপহৰণ বা সীমান্ত অঞ্চলৰ স্কুলসমূহ জ্বলাই দিয়াৰ তথ্য পোৱা যায় এইখন উত্তৰ পূৰ্বাঞ্চল আৰু এইসমূহ কাৰ্যই ব্যাহত কৰাই অঞ্চলটোৰ শৈক্ষিক উন্নয়ন তাৰোপৰি এই ভূমিকম্পৰ দাবী ধমকি তথা ভয় ভাবুকিৰ বাবে দেশী বিদেশী বিনিয়োগকাৰীসকল নিৰুৎসাহিত হয় অঞ্চলটোত বিনিয়োগৰ ক্ষেত্ৰত মাননীয় অধ্যক্ষ মহোদয় অতীজৰে পৰা উত্তৰ পূৰ্বাঞ্চলক কেন্দ্ৰই মাহিয়াই দৃষ্টিৰে চাই আহিছে বুলি কোৱা হয় যিটো সময়ত প্ৰয়োজন আছিল উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক নেতাসকল একগোট হৈ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কেন্দ্ৰীয় ৰাজনীতি শক্তিশালী ভূমিকা পালন কৰা সেই একেই সময়তে সীমা বিবাদক কেন্দ্ৰ কৰি এখন ৰাজ্যৰ নেতা ব্যস্ত আছে সিখন ৰাজ্যৰ নেতাৰ ওপৰত গোচৰ ধৰা সিখন ৰাজ্যৰ নেতা ব্যস্ত আছে সিখন ৰাজ্যৰ নেতাৰ ওপৰত সকলো দোষ জাপি দিয়া বুকাচতীয় ৰাজনীতি আৰু ইয়াৰ ফলত ব্যাহত হৈছে অঞ্চলটোৰ ৰাজনৈতিক উন্নয়ন মাননীয় অধ্যক্ষ মহোদয় উজ্জ্বলা সুফল শস্য শ্যামলা বুলি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ পৰ্যটন ক্ষেত্ৰৰ অতিকৈ সম্ভাৱনাময় ক্ষেত্ৰ বুলি গণ্য কৰা হয় যিটো সময়ত পৰ্যটন খণ্ডৰ উন্নয়নৰ বাবে অসমে ওচৰ আছাম নাগালেণ্ডে লেণ্ড অফ ফেষ্টিভেল মেঘালয় হাফ হেভেনৰ দৰে শ্লোগান তথা কাৰ্যসূচী গ্ৰহণ কৰিছে সেই একেটা সময়তে কিন্তু সীমান্ত অঞ্চলৰ বিশ্ববেলি লাইলাপুৰ গেলেকী আদিৰ দৰে সংৰক্ষিত বনাঞ্চলত নিৰন্তৰ আগ্ৰাসন কৰি নিৰন্তৰ চলিছে আগ্ৰাসন সেই একে সময়তে এখন ৰাজ্য ইখন ৰাজ্যক লজ্জানত কৰিবলৈ সীমা সমস্যা কেন্দ্ৰ কৰিয়ে টুইটাৰৰ দৰে গোলকীয় মাধ্যমত ট্ৰেন্ডিঙত আনিছে চেম অন আছাম বা চেম অন মিজোৰামৰ দৰে হেশটেগৰ আৰু ইয়াৰ ফলত প্ৰভাৱ পৰিছে বিদেশী পৰ্যটকৰ ওপৰত আৰু ব্যাহত হৈছে অঞ্চলটোৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ ওপৰত আৰু ইমানখিনি কথা আলোচনা কৰাৰ পিছত যদি সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে নিজৰ মতত অকল থাকি থন মদন ৰূপাল হৈ বহি থাকে তেতিয়া মই স্কুলত পঢ়া ফকৰাযোজনৰ ভাষাৰে ক'বলৈ পালে ভাল পাম পকৰা উঠিলে মই লাগে হোৱা সাধ্য নাই কাৰোটা সহজে নোহোৱা ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য